दुलाराय राभा फरायसा आफादनि खुंगा 8 बोसोरारि जथुमा आरो दुलाराय राभा आइजो आफादनि खुंगा 2 बोसोरारि जथुमाया दिनैनिफ्राय जागायजेनबाय। उदालगुरि जिल्लानि सिङाव थानाय बेरगाव जोहोलाव ददान गोरोबथिलि फोथाराव सानथामनि हाबाफारि लाना दुलाराय राभा फरायसा आफादनि 8 बोसोरसालिया जथुमा आरो दुलाराय राभा आइजो आफादनि खुंगा 2 बोसोरसालिया जथुमाया दिनैनिफ्राय जागायजेनबाय। सानथामनि हाबाफारिजों दिनै 8 फेब्रुवारिनिफ्राय 20 फेब्रुवारिसिम सानथामनि हाबाफारिजों बोसोरारि जथुमाया जागायगोन। जथुमानि सायाव दुलाराय राभा फरायसा आफादनि आफादगिरि निरपेन खान्दा बिथाङा खौरांगिरिनि सिगाङाव मा फोरमायदों फै जों मिथिना लानि। ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ আজিৰ পৰা আমি 3 দিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ সদৰ থানাত বীৰ দদান মাপাকদাম ক্ষেত্ৰত আমাৰ অনুষ্ঠিত হৈছে, আৰম্ভ হৈছে। প্ৰথমতে ৰিচিপশ্যন সমিতিয়ে ইতিমধ্যে তেওঁলোকৰ পতাকা উত্তোলন কৰিলে। ভোজনালয় ইতিমধ্যে উদ্বোধন হ'ল, মেইন এণ্ট্ৰেন্স বা মুখ্য দ্বাৰ ইতিমধ্যে ইনগ্ৰেশ্যন হ'ল আৰু প্ৰদৰ্শনীমূলকভাৱে ৰাভা জাতীয় উৎসৱ বাইখুৰ এটা অস্থায়ী নামঘৰ ইয়াৰ প্ৰদৰ্শনী হিচাপে কৰিছে, তাৰ উদ্বোধনী ইতিমধ্যে হ'ল। আৰু সন্ধিয়াৰ ভাগত 3টাৰ পিছত বিভিন্ন জিলাৰ পৰা অসমৰ বিভিন্ন জিলাৰ পৰা লগতে ৱেষ্ট বেংগল আৰু মেঘালয়ৰ পৰা আমাৰ প্ৰতিনিধিবিলাক আহিব। প্ৰতিনিধি সভা ইয়াত আৰম্ভ হ'ব আমাৰ মোটামুটি 7টা বজাত আৰু অহাকালি আমাৰ আলোচনা চক্ৰ আছে। তাৰপিছত অন্যান্য সেনেকুৱা অতিথিবিলাক বহুত অহাৰ লগতে শেষৰ দিনাখন পতাকা উত্তোলনো আছে। অহাকালি শেষৰ দিনা আমাৰ মুকলি সভা থাকিব। মুকলি সভাত অসমৰ বিভিন্ন ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতে অসম চৰকাৰৰ WBT আৰু শিক্ষামন্ত্ৰী তেখেত অনুজ পেগু ডাঙৰীয়া ইয়াত থাকিব। BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত থাকিব। ৰাভা সংঘৰ চিফ টংকেশ্বৰ ৰাভা ইয়াত থাকিব। লগতে লোকসভাৰ স্পীকাৰ তেখেত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তেখেতে থাকিব। ইয়াৰ লোকেল সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত থাকিব আৰু লোকেল MLA এক্স MLA তেওঁলোকক বিভিন্ন কাৰ্যসূচীত আমি জড়িত কৰাই ৰাখিছোঁ। সমাজৰ লগতে স্পেচিয়েলি ৰাভা জনগোষ্ঠীৰ বহুতো অমীমাংসিত আৰু আধৰুৱা সমস্যা আছে। এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ডেলিগেটছত পুংখানুপুংখ আলোচনা কৰি পৰৱৰ্তী সময়ত কেনেকৈ ইয়াৰ পদক্ষেপ হ'ব, ইয়াৰ ৰূপৰেখা ইয়াত নিৰ্ণয় কৰা হ'ব। শেষত ৰাইজলৈ এইটো আহ্বান জনাম, যিহেতু ভেৰগাঁও চাব ডিভিজন অঞ্চল হ'লেও ইয়াৰ যিটো যোগাযোগ ব্যৱস্থা ৰাস্তা পদূলি খুবেই বেয়া, মানুহখিনি যথেষ্ট কষ্টও পাব। কিন্তু এইটো মই ধন্য মানিছোঁ, এই অঞ্চলত ৰাভাৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ মানুহে এই অধিৱেশনখনক সাফল্যমণ্ডিত কৰাৰ কাৰণে যেনেকুৱা ধৰণে তেওঁলোকে দৈহিক আৰু মানসিক বা অৰ্থনৈতিকভাৱে সহায় কৰিছে তাৰ কাৰণে ধন্যবাদ। গতিকে মিটিংখন সফল কৰিবৰ কাৰণে ইয়াত ৰাভাৰ লগতে সকলো শ্ৰেণীৰ মানুহক ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। गोजोनथाव खौरां, गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कोचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों। जायफोर बिथांमोना बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स, आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै, बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों। बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कोचिं इनस्टिट्यूटखौ खुलिनाय जादों। आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कोचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों। बे टारगेट कोचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं, रेलवे, SSC, इन्सुरेन्स, डिफेन्स आरो आसाम पुलिस। जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कोचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन।